Hello my dear students, welcome to your classes. এটি নতুন ভিডিঅ'ৰ সৈতে তোমালোক সকলোকে স্বাগতম জনাইছো আৰু এটো আজি খণ্ডত আমি তোমালোকৰ সপ্তম শ্ৰেণীৰ গণিতৰ তৃতীয় অধ্যায় তথ্যৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিম। গতিকে আহাচোন আমি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো। তোমালোকে ইতিমধ্যে তোমালোকৰ আগৰ ক্লাছত তথ্যৰ সংগ্ৰহ কেনেকৈ কৰিব লাগে, তাৰ তালিকাকৰণ আৰু এইবোৰক কেনেকৈ দণ্ডলেখৰ সহায়ত প্ৰকাশ কৰিব লাগে এই বিষয়ে শিকি আহিছা। এতিয়া মোক কোৱাচোন তোমালোকে প্ৰকৃততে তথ্য মানেনো হয় কি? এতিয়া চোৱা, তথ্য মানে প্ৰকৃততে কিছুমান প্ৰশ্নৰ উত্তৰ, যিবিলাকে কি হয় আমাক কিছুমান বস্তু বা কথাৰ বিষয়ে প্ৰত্যক্ষকৈ জ্ঞান দিয়ে। এই ধৰা তুমি ক্লাছত আছা, মই তোমাক সুধিছোঁ তুমি আজি কেইটা হোমৱৰ্ক কৰিলা, তোমালোকৰ ঘৰৰ পৰা বিদ্যালয়লৈ কিমান দূৰত্ব হয়, মই ধৰা তোমাক এনেকুৱা কিছুমান প্ৰশ্ন সুধিলোঁ। তেতিয়াহ'লে তুমি তাৰ কিছুমান কি কৰিব লাগিব, উত্তৰ দিব লাগিব। এই উত্তৰবিলাক যিবিলাক, সেই উত্তৰবিলাকেই হ'ল কি আন একো নহয় যে একোটা তথ্য। গতিকে তথ্য বুলি যেতিয়াই ক'ব লাগিব তেতিয়া আমি কি ক'ম, কিছুমান প্ৰশ্নৰ উত্তৰ। যেতিয়া আমি এটা তথ্য পাবলগীয়া হ'ব তেতিয়া আমি কি পাব লাগিব, সদায় এটা প্ৰশ্ন পাব লাগিব আৰু এটা উত্তৰ পাব লাগিব। গতিকে তথ্য মানে কিছুমান প্ৰশ্নৰ উত্তৰ বুলি আমি সাধাৰণ ভাষাত ক'ব পাৰোঁ। আহাচোন আমি এটা উদাহৰণ কৰি চাওঁ। ধৰি লোৱা মই তোমালোকক সুধিলোঁ তোমালোকৰ গাঁওখনৰ বিষয়ে জানিবৰ বাবে কিছুমান প্ৰশ্ন উত্তৰ। যেতিয়া মই তোমালোকৰ গাঁওখনৰ বিষয়ে জানিব লাগিব তেতিয়া মই নিশ্চিতভাৱে তোমালোকক কিছুমান প্ৰশ্ন সুধিব লাগিব আৰু তোমালোকৰ পৰা মই কিছুমান উত্তৰ পাব লাগিব, হয়নে? ধৰি লোৱা মই স্ক্ৰীণত দেখুওৱাৰ দৰে কিছুমান তোমালোকক প্ৰশ্ন কৰিলোঁ যে তোমালোকৰ গাঁওখনত কিমান মানুহ আছে, পুৰুষৰ সংখ্যা আৰু মহিলাৰ সংখ্যা কিমান, 5 বছৰৰ তলৰ শিশু কিমান, 18 বছৰৰ পৰা 60 বছৰৰ ভিতৰত মানুহ আছে কিমান, 60 বছৰ বয়সৰ ওপৰৰ মানুহ কিমান, গাঁওখনত কিমানজন নিৰক্ষৰ মানুহ আছে, গাঁওখনত 10ম শ্ৰেণীৰ উত্তীৰ্ণ মানুহৰ সংখ্যা কিমান। এইবোৰ তোমালোকক ধৰা মই কিছুমান প্ৰশ্ন কৰিলোঁ আৰু সেই প্ৰশ্নবোৰৰ উত্তৰ হিচাপে তোমালোকে স্ক্ৰীণৰ তলত যিখিনি দেখুওৱা হৈছে সেইবোৰ দিলা। গতিকে এই প্ৰশ্নসমূহৰ মই কিছুমান কি পালোঁ, উত্তৰ পালোঁ, আৰু এইবোৰেই হ'ল তোমালোকৰ তথ্য। যিবিলাক উত্তৰ, প্ৰশ্নবিলাকৰ সৈতে জড়িত যিবিলাক উত্তৰ, সেই উত্তৰবিলাকে হ'ল একোটা তথ্য। গতিকে মই ভাবোঁ এই উদাহৰণটোৰ পৰা তোমালোকে এটা থুলমূল ধাৰণা পাইছে যে তথ্যনো প্ৰকৃততে হয় কি। অ'কে, আমি বুজি পালোঁ যে তথ্যনো কি হয়। এতিয়া অকল তথ্য কি হয় সেই বিষয়টো জানিলে নহ'ব, যে তথ্যৰ সহায়ত আমি কি কৰিব পাৰোঁ, এইবোৰ কেনেকৈ আমি সংগ্ৰহ কৰি ধুনীয়াকৈ সকলোৱে বুজি পোৱাকৈ উপস্থাপন কৰিব পাৰোঁ এই বিষয়টো জানিব লাগিব। গতিকে আহাচোন আমি এটা নতুন কথাৰ বিষয়ে শিকোঁ যে তথ্যৰ সংগঠিতকৰণনো কি হয়। ধৰি লোৱা মই তোমাক সুধিলোঁ যে গণিতৰ পৰীক্ষাত তোমালোকৰ শ্ৰেণীৰ 18জন ছাত্ৰ ছাত্ৰীৰ নম্বৰসমূহ মোক দিয়া। এতিয়া তুমি মোক 18জন ছাত্ৰ ছাত্ৰীয়ে কোনে কিমান গণিতত নম্বৰ পাইছে সেইবোৰ মোক দিলা, স্ক্ৰীণত দেখুওৱাৰ দৰে তোমালোকে দিলা। এতিয়া এই তথ্যখিনি চাই লৈ কোনোবা এজনে ক'ব পাৰিবনে যে গণিতত কোনে বেছি নম্বৰ পাইছে? গণিতত মই যদি কোনোবা এজন পাৰ্টিকুলাৰ ষ্টুডেণ্টৰ নাম কওঁ, আমুকে কিমান পাইছে, তেতিয়াহ'লে কোনোবাই ক'ব পাৰিবনে? নিশ্চিতভাৱে নোৱাৰিব, কাৰণ ইয়াত আমি তথ্যখিনি দিহে থৈছোঁ, ইয়াত কোনে কিমান পাইছে এই বিষয়ে আমি একো পাৰ্টিকুলাৰলি মেনশ্যন কৰা নাই। গতিকে এনেধৰণে যেতিয়া তথ্যসমূহ থাকিব তেতিয়া তাক আমি তথ্যৰ সংগঠিতকৰণ কৰিবলৈ প্ৰয়োজন আহি পৰিব, কাৰণ তথ্যখিনিৰ এটা সুসংগঠিত ৰূপ দিলেহে আমি তাক সহজে বুজি পাব পাৰিম। গতিকে তাক আমি সুন্দৰকৈ সজাব লাগিব। এতিয়া ধৰি লোৱা আমি স্ক্ৰীণত দেখুওৱাৰ দৰে 18জন ছাত্ৰ ছাত্ৰীৰ গণিতৰ নম্বৰসমূহ সজালোঁ। ইয়াত আমি ৰোল নম্বৰ লিখিলোঁ, নাম লিখিলোঁ, প্ৰাপ্ত নম্বৰ লিখিলোঁ। গতিকে 18জন ছাত্ৰ ছাত্ৰীক কোনে কিমান নম্বৰ পাইছে সেইখিনি আমি স্পষ্টকৈ নাম অনুযায়ী মাৰ্কছসমূহ লিখিলোঁ। এতিয়া এই তালিকাখন চাই আমি ধুনীয়াকৈ ক'ব নোৱাৰিম জানো যে কোনে কিমান নম্বৰ পাইছে, হয়নে? আমি যদি কোনোবা এজনীৰ নাম কওঁ, ধৰা পাপৰিৰ নাম ক'লোঁ, পাপৰিয়ে কিমান নম্বৰ পাইছে গণিতত, পাপৰিৰ ৰোল নম্বৰ কিমান, এইবোৰ বিষয়ে যদি আমি সোধোঁ তেতিয়া আমি ধুনীয়াকৈ তালিকাখন চাই আমি স্পষ্টভাৱে ক'ব পাৰিম। এনেকৈ তথ্যসমূহ আমি বুজি পোৱাৰ সুবিধাৰ্থে সুসংগঠিত ৰূপ দিয়াকেই তথ্যৰ সংগঠিতকৰণ বুলি কোৱা হয়। এতিয়া আহাচোন আমি এটা নতুন কথা শিকোঁ, তথ্যৰ প্ৰসাৰ বা ইংৰাজীতে ৰেঞ্জ মানেনো হয় কি। অ'কে, ইয়াৰ বাবে আমি ইতিমধ্যে দি অহা উদাহৰণটোকে লৈছোঁ। 18জন ছাত্ৰ ছাত্ৰীৰ গণিতৰ যিবিলাক নম্বৰ আছিলে, এই তালিকাখনৰ পৰা মই যদি তোমাক সোধোঁ যে আটাইতকৈ বেছি নম্বৰ কোনে পাইছে, আটাইতকৈ কম নম্বৰ কোনে পাইছে, তোমালোকে তালিকাখন চাই ক'ব পাৰিবানে?
পাৰিবা, কিন্তু তোমালোকৰ অলপ কষ্ট হ'ব এই তালিকাখনত, কাৰণ ইয়াত খেলি মেলি হৈ আছে। মাৰ্কছবোৰ কোনে বেছি কোনে কম পাইছে এইবোৰ এটা খেলি মেলি ৰূপত আছে। হয়, নম্বৰসমূহ আছে নাম আৰু ৰোল নাম্বাৰ অনুযায়ী, তথাপিও ইহঁত অলপমান খেলি মেলি হৈ আছে। ইয়াক যদি আমি আৰু অলপ সহজ কৰি ল'ব পাৰোঁ তেতিয়া আমি সুন্দৰকৈ ক'ব পাৰিম। গতিকে আহাচোন আমি এটা কাম কৰোঁ যে নম্বৰসমূহ কোনে কিমান পাইছে ইয়াক আমি আটাইতকৈ বেছিৰ পৰা আটাইতকৈ কমলৈ সজাওঁ। আটাইতকৈ বেছি নম্বৰ কোনে পাইছে, তাৰপিছত আটাইতকৈ কম নম্বৰ কোনে পাইছে, ওপৰৰ পৰা তললৈ সজাই আহোঁ। অৰ্থাৎ অৰ্ধক্ৰমত আমি মাৰ্কছবোৰ সজাই আহোঁ। তেতিয়ানো আমি কেনেকুৱা তালিকাখন পাম। আমি তালিকাখনৰ পৰা দেখিলোঁ আটাইতকৈ বেছি নম্বৰ পালে ৰোল নাম্বাৰ 3 শ্যামলী আৰু আটাইতকৈ কম নম্বৰ পালে ৰোল নাম্বাৰ 18 কাবেৰী। গতিকে এই যে শ্যামলী আৰু কাবেৰীৰ আটাইতকৈ বেছি নম্বৰ আৰু আটাইতকৈ কম নম্বৰৰ যিটো পাৰ্থক্য আমি পাম নে নাপাম, এই পাৰ্থক্যটো কোৱা হয় তোমালোকৰ যিটো শিকিবলগীয়া প্ৰসাৰ। অৰ্থাৎ প্ৰসাৰ হ'ব 42 - 13। আটাইতকৈ বেছি 42 আৰু আটাইতকৈ কম 13। গতিকে 42 আৰু 13ৰ যিটো পাৰ্থক্য সেই পাৰ্থক্যটোৱে হ'ব প্ৰসাৰ। এতিয়া আহাচোন আমি আন এটা কথাৰ বিষয়ে শিকোঁ যে গড়, বা ইয়াক ইংৰাজীতে কোৱা হয় এৰাইথমেটিক মিন। এৰাইথমেটিক মিন বা গড় আচলতেনো হয় কি? গড়ৰ বিষয়ে জানিবৰ কাৰণে আমি একো নতুন উদাহৰণ নলওঁ। ইতিমধ্যে আমি যিটো উদাহৰণ কৰিছিলোঁ তাকেই লওঁ, যে 18জন ছাত্ৰ ছাত্ৰীৰ গণিতৰ নম্বৰসমূহ। এই নম্বৰসমূহ আমি যদি গোটেই 18জন ছাত্ৰ ছাত্ৰীৰ নম্বৰসমূহ যোগ কৰোঁ, আৰু মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছিলে 18জন, আৰু 18ৰে যদি হৰণ কৰোঁ, এই যিটো আমি ফলাফল পাম সেইটোকে তোমালোকৰ গড় বুলি কোৱা হয়। অৰ্থাৎ 18জন ছাত্ৰ ছাত্ৰীয়ে লাভ কৰা নম্বৰসমূহ যোগ কৰি তাক যদি আমি ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো দি হৰণ কৰি দিওঁ তেতিয়া আমি গড় পাম, তথ্যখিনিৰ গড় পাম। গতিকে আজি এইটো ক্লাছত আমি তথ্যৰ প্ৰসাৰ পঢ়িলোঁ, সংগঠিতকৰণ পঢ়িলোঁ, গড় পঢ়িলোঁ। গতিকে এইখিনিতে থাকক। নেক্সট ক্লাছত আমি তোমালোকৰ অনুশীলনী 3.1 আৰম্ভ কৰিম। অ'কে, চ' আজিলৈ ইমানতে সামৰিছোঁ।